আশা কৰোঁ আপোনালোকে ভালেই আছে। মই অনুৰাধাই মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু মানে ভিডিঅ'টো মানে আপোনালোকক মই এটা মানে প্ৰেজেণ্টেশ্যন শ্বেয়াৰ কৰিম, যিটো আমি মানে হোটেল বা ৰেষ্টুৰেণ্টত আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ। চ' স্পেচিয়েল পাৰ্চনৰ কাৰণে মানে স্পেচিয়েল ডে হিচাপে মানে তেওঁলোকৰ কাৰণে এটা টেবুল বুকিং কৰি থৈছে। আৰু টেবুলটো কেনেকৈ প্ৰেজেণ্টেশ্যন কৰোঁ, আপোনালোকেও সেইটো তেনেকুৱা সৰু সুৰা মানে কম বাজেটত আপোনালোকেও ঘৰত এনেকুৱা প্ৰেজেণ্টেশ্যন বা এনেকুৱা প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু স্পেচিয়েল ফিল কৰাব পাৰে আপোনালোকৰ স্পেচিয়েল মানুহজনৰ কাৰণে। চ' মানে যিসকল কাপলছে ইয়াত মানে ফাৰ্ষ্ট টাইম মানে তেওঁলোকে আজি প্ৰপ'জ কৰিব মানে, তো তেওঁ মানে আমাৰ হোটেলত টেবুল এটা বুক কৰিছে আৰু টেবুলটো অলপ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব কৈছে। চ' মই কেনেকৈ ডেক'ৰেশ্যন কৰিম আপোনালোকে এনেকুৱা আইডিয়া ঘৰত কৰিব পাৰে। তো ব'লক ভিডিঅ'টো চাওঁ আৰু কিদৰে কৰিলোঁ আপোনালোকক দেখুৱাম। মই কেইটামান গোলাপ ফুলৰ এনেকুৱা পাহ এৰুৱাই পেলাই কেইটামান গোলাপ ফুল এটা বাউলত লৈ লৈছোঁ। তাৰপিছত ইয়াত আছে গোলাপ ফুলখিনি কম হ'ল আৰু অলপ হ'লে বেছি হ'লে হয়। তো এইখিনি এনেকুৱা এটা গ্লাছত মানে আপোনালোকে ফুলৰ টাব আছে যদি তেনেকুৱাটো লৈ ল'ব পাৰে। তো এনেকুৱা গ্লাছত লৈ লৈছোঁ আৰু ইয়াত এটা কেণ্ডেলৰ মানে হেৰি আছে, সন্ধিয়া হ'বতো, গতিকে সেইকাৰণে মানে কেণ্ডেল এনেকুৱা দি পেলাই মানে কেণ্ডেল লাইট টাইপৰ মানে এনেকুৱা বনাম বুলি ভাবিছোঁ। আপোনালোকৰ যদি এনেকুৱা হোৱাইট টেবুল নাথাকে তেতিয়াহ'লে একো প্ৰব্লেম নাই। আপোনালোকৰ ডাইনিংখনৰ কাপোৰটো হোৱাইট কালাৰৰ লগাই ল'ব পাৰে। এনেকুৱা হোৱাইট কালাৰৰ যদি লগায় তেতিয়াহ'লে হোৱাইট কালাৰৰ ডাইনিং টেবুল লগাই ল'ব। লগোৱাৰ পাছত মই ইয়াতে টাইলছ আমাৰ যিটো টেবুল আছে এই টেবুলটোতে কৰি দেখাই আছোঁ। প্ৰথমতে এই নেপকিনখন আপোনালোকে এনেদৰে এইটো চাৰিকোণীয়া নেপকিনটো আপোনালোকে এনেকুৱা চাৰিকোণীয়া নেপকিন ল'ব। লৈ পেলাই এনেকৈ ধুনীয়াকৈ এইটো পকাই মানে একেবাৰে চিম্পল আইডিয়া মই দিছোঁ, একদম চিম্পল, একো জটিল নাই, সকলোৱে কৰিব পাৰে এইটো আইডিয়া। এনেদৰে পকাই ল'ব। যিহেতু আমাৰ টেবুলটো সৰু, চ' মই সৰুকৈ বনাম। যদি আপোনালোকৰ তাত ডাঙৰ টেবুল আছে তেতিয়াহ'লে ডাঙৰ টেবুলত আপোনালোকে এনেকৈ বনাব পাৰে। আৰু এনেকুৱা দুটা মই মানে পকাই লৈছোঁ কাপোৰকেইখন। এইটো বিশেষকৈ আপোনাৰ যদি আৰু ধুনীয়া কাপোৰ হয়, দেখিবলৈ আৰু ধুনীয়া হয়। এনেকৈ দুটা বনাই ল'লোঁ। নেক্সট এই পকোৱা কাপোৰ দুখনেৰে মই এটা হাৰ্ট শ্বেপ বনাম। চাই লওক আপোনালোকে কেনেকৈ বনাইছোঁ। যিহেতু একেবাৰে সৰুকৈ ৰেডি কৰিম বুলি ভাবিছোঁ, সৰুকৈ বনাম বুলি ভাবিছোঁ, সেইকাৰণে এই বস্তুটো এনেকৈ দি দিম। আৰু পাছফালে মানে কেমেৰা কৰি আছে মোৰ লগৰে হয় মনোজ। এক মিনিট দেখুৱাই আছোঁ। শ্বেপটো কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া মই কি কৰিম, এইখিনি ফুলখিনি বেছি ফুল অনা নাছিলোঁ, 10টা ফুল আনিছিলোঁ। চ' 10টা যিহেতু তেওঁলোকৰ কম বাজেট সেইকাৰণে মই 10টা ফুল আনিছোঁ। 10টা ফুলৰ মই ইয়াতে 4টা ফুল ইয়াত দি দিছোঁ, এনেকুৱা মাজত লগাই দিছোঁ। তাৰপিছত এইখিনি পাহখিনি এনেকুৱা পাহ এৰাখিনি ফুলখিনি এনেকৈ পাহ এৰাই লৈছোঁ। বাকী যিকেইটা ফুল আছিলে মই পাহ এৰাই লৈছিলোঁ। পাহ এৰাই লোৱাৰ পাছত এই পাহকেইটাৰে এটা মানে মই ইয়াত লাইনিং দি দিছোঁ। এনেকৈ ধুনীয়াকৈ এটা লাইনিং দি ইয়াৰ মাজেও পিংক কালাৰৰ এনেকুৱা অলপ লাইট পিংকৰ পাত দি দিছোঁ। পাতবিলাক এতিয়া মই বনাম এই ক্লথ নেপকিনটোৰে গোলাপ ফুল বনাম। তো আপোনালোকে গম পাব যে ৰেষ্টুৰেণ্টত যে যিবোৰ ক্লথ মানে ধুনীয়া বনাই থোৱা হয় সেইবোৰ মানে কেনেকৈ বনায়। চ' যদি বেলেগ ডিজাইন লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব, মই আৰু ডিজাইন দেখুৱাম আপোনালোকক। কিন্তু বৰ্তমান মই এইটো টেবুলত কৰি আছোঁ, সেইটো কাৰণে এইটো মই ৰ'জ বনোৱাটো দেখুৱাম। চ' প্ৰথমতে একদম চিম্পল হয়, মই একদম চিম্পল ডেক'ৰেশ্যন দেখাই আছোঁ। এনেকৈ আগতে যেনেকৈ ফ'ল্ড কৰিছিলোঁ তেনেকৈ ফ'ল্ড কৰি লৈছোঁ। ফ'ল্ড কৰি লোৱাৰ পাছত এইটো অকণমান ওলাই থাকিব দিম। তাৰপিছত ইটো ছাইডৰ পৰা এনেদৰে ফ'ল্ড কৰিম। ইটো ছাইডৰ পৰা এনেদৰে ফ'ল্ড কৰি এই বস্তুটো ইয়াত। তাৰপিছত মই দেখাই আছোঁ এইটো এটা ৰ'জ। এনেকুৱা 4টা মই ৰ'জ বনাই লৈছোঁ। এই 4টা ৰ'জ এই টেবুলখনত কৰ্নাৰত এটা
আৰু ফ্ৰেণ্ডছ মই ইফালে এনেকুৱা দুটা ডিজাইন বনাই দেখুৱাইছোঁ আপোনালোকক এটা হ'ল এনেকুৱা গ্লাছত লগাই দীঘল দীঘল কেণ্ডেল বুলি কয় এইটো এটা ডিজাইন বনাইছোঁ আৰু এইফালে এটা ফেন বুলি কয় এনেকুৱা এটা ডিজাইন গ্লাছত লগাইছোঁ কোনটো ডিজাইন ভাল লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু ইফালে মনোজে ৰেডি কৰি আছে বেলুন ফুলাই আছে মেচিনত আৰু বেলুনখিনি লগোৱা হোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া লাগিছে আৰু যেতিয়া এতিয়া সন্ধিয়া হোৱাৰ পিছত ৰাতি যেতিয়া কেণ্ডেল আৰু লাইট জ্বলোৱা হ'ব তেতিয়া কিমান ধুনীয়া লাগিব দেখিবলৈ সো আপোনালোকে লাষ্ট ফিনিশিং দেখিবলৈ পাইছে টেবুলটো কি ধুনীয়া লাগিছে তো কমেণ্টত জনাব কেনেকুৱা পাইছে চাই পেলাই সো এতিয়া মানে কমপ্লিট হৈ গ'ল এইটো বনাই কমপ্লিট হৈ গ'ল তেওঁলোকে সন্ধিয়া আহিব যেতিয়া মোৰ ডিউটি তেতিয়া নাথাকে মই এইখিনি প্ৰেজেণ্টেশ্যন কৰি দিলোঁ নহ'লে মই সুধিলোঁ হয় তেওঁলোকক যে কেনেকুৱা পালে বুলি তো আৰু মোক কেমেৰাত হেল্প কৰি দিলে মোৰ ভাইটি নিচিনা মোৰ লগত একেলগে থাকে নামটো কৈ দিয়া মনোজ ছেত্ৰী আৰু মোক এইখিনি কৰোঁতে সহায়ো কৰিছে বহুতখিনি আৰু যিহেতু আজি দুটাৰে ডিউটি আছিলে তো সেইটো কাৰণে আমি মানে এইখিনি ঠিক কৰিলোঁ আৰু ই মোক ভিডিঅ' বনোৱাত সহায় কৰি দিলে তো থেংক ইউ ছ' মাছ মনোজ তো আমাৰ ধ্ৰুৱদা হয় আমাৰ KRC পেলেচৰ ছিংগাৰ তো ধ্ৰুৱদা আপোনাৰ নামটো জনাই দিয়ক আৰু ধ্ৰুৱদাক মানে আজি ছেটাৰডে মানে ইয়াতে মানে এই দ্য চিলভাৰ স্পুন ৰেষ্টুৰেণ্টখনত এইকাৰণে মাতা হৈছে যে মইতো যিটো ডেক'ৰেশ্যন দেখাইছিলোঁ সেই ডেক'ৰেশ্যনটোৰ কাৰণে মানে ধ্ৰুৱদাক গান গাবলৈ মাতা হৈছে চ' এতিয়া মানে ধ্ৰুৱদাই এটা মানে গান শুনাব তো গানটো আপোনালোকে শুনিব ধ্ৰুৱদাৰ মানে কেনেকুৱা যাদু আছে গানত মানে এনেদৰে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব মোৰ ফেচবুকত এটা পেজ আছে পেজটোৰ নাম হ'ল অনুৰাধা বৰা তাত আপোনালোকে ফ'ল' আৰু দ্বিতীয়তে মোৰ চেনেলটোৰ নাম হ'ল অনুজ ব্লগছ 95 তাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো